কে নিউজৰ বাতৰিৰ প্ৰভাৱ বাতৰি প্ৰচাৰৰ পিছতে হুৱা দুৱা লাগিল জলেশ্বৰ সমষ্টিৰ চৰকাৰী বিষয়াৰ মাজত কালি গোৱালপাৰা জিলাৰ অন্তৰ্গত জলেশ্বৰ সমষ্টিৰ হিমলাবাৰী গাঁও পঞ্চায়তৰ ব্যাপক দুৰ্নীতিৰ কথা পোহৰলৈ আহে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে দুৰ্নীতিটো আছিল হিমলাবাৰী পঞ্চায়তৰ বলটাৰ পিচিঙৰ কামক লৈ ৰাইজে অভিযোগ কৰিছিল 4,98,000 টকাৰ বলটাৰ পিচিঙৰ কামটো আৰম্ভই হোৱা নাছিল কিন্তু পঞ্চায়ত সচিব বিডিঅ আৰু জেইয়ে কাম নকৰাকৈ পইচা পকেটত ভৰাইছিল এতিয়া চাওক এই দৃশ্যলৈ আমাৰ বাতৰিৰ প্ৰচাৰৰ পিছতে ওলাই আহিল বিডিঅ আৰু পঞ্চায়ত সচিব মই ছাৰক দেখাই আইছো যে আমাৰ মন কৰক কথাবোৰলৈ কিদৰে ভিডিঅ'জনে ট্ৰেইনিং দিছে এজন সাধাৰণ মানুহক সংবাদ মাধ্যমৰ আগত বাইক দিবলৈ গতিকে এইখিনি জেগাত আপুনি নিজে ক'লে যে এইখিনি জেগাত এনেকুৱা হৈছে গতিকে এই কথাখিনিয়ে আপুনি তাৰমানে কি ক'ব লাগে যে পিন পইণ্ট যদিও তাৰ পৰা ইয়ালৈ আহিছিল গতিকে য'ত প্ৰয়োজন আছে ৰাইজৰ সৰ্বসন্মতিক্ৰমে য'ত প্ৰয়োজন আছে তাতে মানে কি বস্তুটো প্ৰথমমান শ্ৰেণীত পঢ়া এজন শিশুৰ দৰে এটাকৈ শিকাই দি আছে ব্যক্তিজনক উডেন ব্ৰিজ টু মছজিদ উডেন ব্ৰিজ আপোনাৰ ইফালেও আছে উডেন ব্ৰিজ আপোনাৰ ইফালেও আছে এতিয়া কথা হ'ল আমাৰ যিয়ে নহওক আমাৰ উদ্দেশ্যটো হৈছে প্ৰটেকশ্যন দিব লাগে এফালে সমগ্ৰ গাঁৱৰ মানুহে দাবী কৰি আছে বলটাৰ পিচিঙৰ কামটো আৰম্ভই হোৱা নাই আনফালে পঞ্চায়ত সচিব বিডিঅ জেই সহ কেইজনমান মানুহক মেনেজ কৰি আন এখন ঠাইৰ ফটো দেখুৱাই দাবী কৰি আছে আমি কাম কৰি আছো বুলি এতিয়া শুনক স্থানীয় লোকৰ ভাষ্য জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত চিমলাবাৰী গাঁও পঞ্চায়তৰ ভিতৰত গুমাইঝাৰ গাঁৱত যিখন উডেন ব্ৰিজ আছে চাটাইমাৰা আৰু গুমাইঝাৰৰ মাজত তাৰ ওচৰত নদীৰ পাৰত যিটো মানে বৰ্ডাৰ চলিবৰ কাম আছে তাত এটা চবৰা বৰ্ডাৰ পৰা নাই তাত এচবৰা কামো হোৱা নাই মই ইয়াতে মোৰ ঘৰ প্ৰত্যক্ষ কৰক এই দৃশ্যলৈ এই দৃশ্যবোৰ বেলেগ এখন ঠাইৰ এইবোৰ দৃশ্য দেখুৱাই বিডিঅ আৰু পঞ্চায়ত সচিবে দাবী কৰি আছে এইবোৰ কাম আমিয়ে কৰিছোঁ কিন্তু আচলতে ইয়াৰ কোনো সম্পৰ্কই নাই 4,98,000 টকাৰ বলটাৰ পিচিঙৰ কামৰ লগত ব্ৰিজৰ কাষতে মোৰ ঘৰ একটামান মাটি বোলে গৰাখহনিত ভাঙি ভাঙি যাব লাগছে আৰু মাটি মাটি ছাড়ি দি আছো একটা মানে বৰ্ডাৰো আজি পৰ্যন্ত পৰা নাই আৰু আজি ভিডিঅ' আহিছিল আহি মানে বেলেগ এটা কাম দেখুৱাই কেইটামান ছয়টান মানুহে এটা কালি তোলা বান্ধি বেলেগ এটা কাম দেখুৱাই লৈ গৈছে এয়াই অসমৰ গড়কাপ্তানি বিভাগ নেকি এনেকৈ চলে নেকি গড়কাপ্তানি বিভাগ হিমলাবাৰী পঞ্চায়তৰ ৰাইজে অসম চৰকাৰ আৰু জিলা উপায়ুক্তক অনুৰোধ জনাইছে সোনকালে কামৰ তদন্ত কৰিবলৈ পঞ্চায়ত সচিব আমজাদ হোসেন আৰু বিডিঅই আমাৰ ইয়াত আহি কিছুমান ৰাইজক বুৰ্বক বনাই বেলেগ এটা কামৰ মানে 10 গাড়ীমান কি কৰিছে বেলেগ কামৰ এটা কাম দেখাই মানে কাম হোৱা বুলি এটা ৰাইজক মানে ভুৱা এটা প্ৰচাৰ কৰি আছে বুৰ্বক বনাই মানে প্ৰচাৰ কৰি আছে আমাৰ এই আমজাদ বিডিঅ আৰু ইয়াৰ এক্স প্ৰেচিডেণ্ট যি আছিল ফয়জাল হোসেন সিও বহুত গাদ্দাৰী কৰিছে ইয়াত একো কাম কৰা নাই পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কোনো কাম কৰা নাই এতিয়া আজি সিহঁতে আমাৰ কালি নিযুত পোৱাৰ পিছত আজি সিহঁতে আহি কেইটামান মানুহক গোপন বুজাবুজি কৰি আজি এটা মানে ছ'চিয়েল মিডিয়াত বেলেগ কৰি আছে যে আমি কামখিনি কৰিছোঁ এইটো আমি অনুৰোধ ৰাখিলোঁ চৰকাৰ আৰু আমাৰ গোৱালপাৰা ডিচিক আমি অনুৰোধ ৰাখিলোঁ অতি সোনকালে আমাৰ এই বস্তুখিনি তদন্ত কৰি আমাক ন্যায় দিব লাগে নিউজ ডেস্ক ৰিপৰ্ট কে নিউজ আছাম